এই বন্ধুসকল কি খবৰ আপোনালোকৰ? তো মোৰ খবৰ ভাল। তো আজি যাব ওলাইছোঁ লক্ষী পূজা চাবা। তো আমি ঘৰৰ মাহঁতৰ ভণ্টি আৰু মোৰ এটা ফ্ৰেণ্ড সেনেকৈ আমি যাম আৰু সেনেকৈ। তো চাই থাকক ব্লগটো। তো স্বাগতম জনাইছোঁ মোৰ চেনেল ধ্ৰুৱজ্যোতি ব্লগলৈ আৰু এটা নতুন ভিডিঅ'। তো ভিডিঅ'টো কেনেকৈ হ'ব কেনেহেন হ'ব মই নাজানো। তো লাষ্টলৈকে চাব, শেষলৈকে চাব। তো ব্লগ পূজাত যায়। আমি একেলগে দুখন পূজা চাম বুলি ভাবিছোঁ। তো পাঠশালা যোনে যোনে মোৰ ভিডিঅ'টো চাই আছে তো সকলোৱে গমেই পায়। তো এখন পূজা কৈমাৰী চাম আৰু এখন নিত্যানন্দ। তো জানেই কৈমাৰীতো পূজা হয়, লক্ষী পূজা, নিত্যানন্দতো পূজা হয়। তো আমি ফাৰ্ষ্ট যাই আছোঁ কৈমাৰীত। তো ব্লগ কৈমাৰীত পূজা চাই তো আপোনালোক নিত্যানন্দও দেখাম। তো ব্লগ একেলগে চাই থাকোঁ কিন্তু শেষলৈ ভিডিঅ'টো। তো এতিয়া যাই আছোঁ ব্লগ। মাও ৰেডি হৈ গৈছে, এতিয়া তালা চালা পাৰিব। তো আমি ৰেডি পূজা চাব যাম না, আমি পূজা চাব যাব লাগে পুৰা। তো ব্লগ পূজা চাই আহোঁ কৈমাৰীত, প্ৰথম ফাৰ্ষ্ট কৈমাৰী যাই আছোঁ। তো তালা চালা মাৰবা দিছে মাই। তো যাই থাকোঁ। তো গাইছ ঘৰৰ পৰা ওলাই আহি তেল ডিপু। তো তেল ডিপুত তেলটো ভৰি লওঁ। তো আমিতো খাওঁৱেই, গাড়ীখনকো অলপ খুৱাওঁ। তো গাড়ী যাই আছোঁ। তো ইফালে আছে পুৰা, ইফালে মানুহ বহি আছে। তো আমি যাই আছোঁ। তো ইও আছে। গাড়ী চাড়ী পাৰ্কিং কৰি থলোঁ। তো আহি পালোঁ আমি কৈমাৰী। তো কৈমাৰীত পূজাটো চাই লওঁ, তাৰপিছত আপোনাক নিত্যানন্দৰ পূজা দেখাই আছোঁ। তো বোলক আগত দেখি তো এইফালে পূৰা এইবাৰ দেখাই পাইছি চাওক। তো যাই আছোঁ আমি পূজাৰ লগি। তো মাহুন গেল আগত নুমাই দিলোঁ, গাড়ীখন পাৰ্কিং কৰিলোঁ আমি। তো যাই আছোঁ বোলক। তো ই আছে বলক পূজা চাই আহোঁ কৈমাৰী দে গাইছ, চাই থাকবি দে। তো কৈমাৰী পূজাৰ মানুহ ইফালে চলি আছে ফাংচন। তো ইফালে লক্ষীমাৰ মূৰ্তি, তো এইটো মণ্ডপটো। তো আজি ফাংচন চলি আছে। তো গাইছ পতা আছে আপোনাৰ, পতা চবফালে পতাই পতা। তো আমি যাওঁ, যাই আছোঁ। আমি আৰু নিত্যানন্দ যাই আছোঁ। তো চাই লওক, বেছি হ'লেও কপিৰত লাগি যাব। ইয়াত কিবা ফাংচন চলি আছে। গাইছ পতা আছে আপোনাৰ, পতা বহুত হৈছে। তো গাইছ কৈমাৰী পূজা চালোঁ, কিন্তু পূজাত ইমান ঘূৰবা চুৰবা নল্লোঁ। তো মানে পতা দেখছে পতা কিমান। তো এতিয়া যাই আছোঁ আমি নিত্যানন্দ। তো ইমান চাওক মানুহ চাওক। তো পতা একদম মানে খোজ দিবা ভৰিৰ অৱস্থা নাই পূৰা। তো এনেহেন তো এইফালে কাপোৰ চাপোৰৰ দোকান আহিছে। তো কিবা কিবি দোকান, বহুত দোকানেই আহিছে। কিন্তু এনে ডাঙৰে হৈছে পূজা, কিন্তু মানে কি হৈছে পতাটো বেছি হৈছে। তো এইখিনিত পতা নাই, তো ভিতৰত দেখি বিৰাট পতা। তো এই দোকান। তো এতিয়া আমি যাই আছোঁ ক'ত? এতিয়া যাম নিত্যানন্দ। তো চাই থাকক গাই, চাই থাকক। নিত্যানন্দত যাই আছোঁ এতিয়া। কৈমাৰী পূজাক দিলোঁ বাই বাই। তো এতিয়া যাই আছোঁ আমি। তো ইয়াকো লগ পাইছিলোঁ, কিবা কবি নেকি? কিবা কবি নেকি? একো নক কিবা পতাত ধৰি বোলে চাবাই নলা, কিবা কবি নেকি? কি নক নক নেকি? তো কৈমাৰী পূজাৰ পৰা ওলাই আহিলোঁ আমি। তো গাড়ী আছে, গাড়ীলৈকে যাই আছোঁ। তো পূজাত কেনেহেন লাগিল মানে পতা তো এইফালে বহু আছে, বহু কেনেহেন মানে পতা না। তো এতিয়া নিত্যানন্দৰ পূজা চাব যাই আছোঁ না। তো নিত্যানন্দৰ পূজা চাই আহোঁ। তো কেনে লাগছি? ভাল লাগছি। তো ইয়াৰ পৰা মোৰ মজা ভিউ এটা পাই এতিয়া পূজাত। তো আমাৰ গাড়ী আছে আগত। তো গাড়ীলৈকে যাওঁ, যাই ফটাফট নিত্যানন্দ যাইছোঁ, নিত্যানন্দৰ পূজাত। তো লগ পাইছোঁ গাড়ী। তো ভিডিঅ'টো শেষলৈকে চাব। তো গাইছ আমি আহি পালোঁ নিত্যানন্দ পূজাত। তো নিত্যানন্দ পূজাত ফাইনেলি কাৰণ কিয় কৈমাৰী পূজা চাব আহিছিলোঁ, পইচাত ধৰি চাবা নৰি। এতিয়া যিমান যি অলপমান হেৰি হৈ আছে। তো মানুহ চাওক নাই এইবাৰ, মানুহ চাওক নিত্যানন্দ পূজাত, মানুহ চাওক। তো এইখানে আমাৰ গেট নিত্যানন্দ পূজাৰ। তো ভিতৰলৈ যাই আছোঁ। তো ভিতৰলৈ যাই আছোঁ, গেট চাওক। মানুহ চাই পাগলা বহুত মানে মানুহ চাওক না একবাৰ। তো এতিয়া পতা চটা নাই ইমান। তো মানুহ চাওক একবাৰ, মানুহ
চাইডে পূৰা মানুহ তো আমি গেটৰ পৰা সোমাই আহিছোঁ তো মানুহ চাওক আপোনালোক পতা নাটখা বুলি কৈছিলোঁ কিন্তু পতা এতিয়াও আছে কিন্তু সিমান নাই আপোনাৰ নামটো তো এতিয়া নাগৰা নাম চলি আছে গাইজ তো এনে নাগৰা নাম চাওঁ মানুহ নাথাকেয়ে কিন্তু চাওক গাইজ লক্ষী পূজাত নিত্যানন্দত মানুহ চাওকচোন একবাৰ তো মানুহ চাওক একবাৰ চব নাগৰা নাম চাওঁৱে মানে কি একদম নহয় হৈ গৈছে তো মানুহ চাওক না একবাৰ মানুহ চাওক নিত্যানন্দৰ পতা আছে চাওক পতা তো বৰষুণৰ কাৰণে পূৰা পতা মানে আছেই চাৰিওফালে পতাই হৈছে তো বৰষুণ আহি আছে সেইকাৰণে পতা পূৰা আছে তো দোকান বহাৰ পূৰা কিন্তু নিত্যানন্দৰ পূজা গাইজ ফালে গাইজ পতাই পতা একদম পতা মানে পতা নহকে অটো নাই একদম মানে একদম পতাই পতা চ' গাইজ ইমান নিত্যানন্দৰ পূজা একদম এই একদম চব পূজা তো পূজাৰ এইফালে দোকান এইটো চাওক 100 মানে এই যি লৈ চব 100 টকা তো চাই থাকক তো আপোনালোক দেখাই আছোঁ নিত্যানন্দৰ পূজা গাইজ মণি হেৰি এই ছোৱালীবিলাকৰ বস্তু এইবিলাক কাপোৰ চাপোৰ আছে চব 150 টকা 100 টকা তো এনে বস্তু আৰু এটা বস্তু চাই ভাল লাগছে তো নাগৰা নামত যে ইমান মানুহ হৈছে তো আজিকালি নাগৰা নামত এনেহেন মানুহ নহয়ে কিন্তু নিত্যানন্দৰ পূজাত এনেকৈ নাগৰা নাম মানে মানুহ যি আছে চাই বিৰাট ভাল লাগছে নিত্যানন্দৰ লক্ষী মন্দিৰ তো লক্ষী মন্দিৰটো প্ৰতিষ্ঠা কৰিছে আপোনাৰ ইয়াত লেখাই আছে এইটো নিত্যানন্দ লক্ষী মন্দিৰ আৰু আগফালে চলি আছে পুৰা নাগৰা নাম তো মানুহ চাওক পুৰা মানুহ নিত্যানন্দৰ আপোনালোকক এইখিনিয়ে দেখাব লগা আছিল তো এইখনেই নিত্যানন্দৰ পূজা তো আপোনালোকক দেখালোঁ তো এতিয়া যাই আছোঁ আমি বাহিৰত টিকট কাটি ল'লোঁ পূৰা এটা গাড়ী পূৰা একদম টিকট কাটিলোঁ 3টা তো গাইজ ভাগ্য চাওঁ কি হয় গাইজ নিত্যানন্দ পূজাত চেল্ফি পইণ্ট হিচাপে এটা বস্তু কৰি থৈছে মানে কি মানে এই চাওক আপোনালোক কি এইটো কি বুলি কয় নাজানো নামটো ৱাটাৰফল না কি এইটো না আপোনাৰ নিত্যানন্দ পূজাৰ ৰিলেটেড এটি মানে কি চেল্ফি পইণ্ট হিচাপে বহুতে চেল্ফি উঠে তো এনেকৈ পানী চানী উঠে তো গাইজ এনে টাইপৰ তো এটি চেল্ফি পইণ্ট গোটেই ফটো চটো উঠি আছে চেল্ফি উঠি আছে তো গাইজ নাচটো কি নাম কয় তো মানুহ চাওক না একবাৰ ৰাস্তাত চাওক মানুহ যদি ৰাস্তা হয় তো ৰাস্তাত মানুহ এটি নিত্যানন্দ টাউন তো নিত্যানন্দৰ এখিনিত মানুহ চাওক নিত্যানন্দক দিলোঁ বাই তো এতিয়া যাইছোঁ আমি ঘৰ তো মানুহ চাওক না একবাৰ মানুহ মানে বহুত মানুহ হৈছে ইয়াতে তো কৈমাৰীত কৰোঁ বহুত মানুহ হৈছে না বহুত মানুহ হৈছে মানে কি এতিয়া মানে কি পতাটো সিমান নাই হৈছে এতিয়াও পতা হৈছে কিন্তু পতাটো বহুত কম মানুহ বেছি পতাত থেটা চেটা চলি আছে থেটাৰো চলি আছে সেইকাৰণে মানুহবিলাক বেছি তো হেঙুল থেটা চলিছে তো সেইকাৰণে মানুহটো বেছি হৈছে তো মাহুন ইভাগে ৰখি আছে আমাক তো আমি ইভাগে মাহুনৰ বস্তু লৈছে কি লৈছা বহুত বস্তু লৈছা নেকি তো একদম একদম মানে একদম ভৰ্তি কৰি লৈছে তো এতিয়া হাৱা চাৱা গেছি হেন পাইছোঁ কোনে তো হাৱা চাৱা গেছি হেন পাইছোঁ তো মোক কি লৈছা জিলাপি তো জিলাপি ঘৰত যে চাহ দি খাব মানে কালি তো এতিয়া গাই থাকোঁ ঘৰৰ লগি তো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ কিবা কবি না একদম গাইছ দুবাই টিকেট কাটছি কেইটা আছে মই 4টা টিকট কাটলোঁ এতিয়া এটা আছে নাম্বাৰটো মই নাজানো
এটা তিনিটা আছে না এইটো নুখলো গাইছ মানে 6 নৱেম্বৰত 6 নৱেম্বৰত সিদিনা খেলা আৰম্ভ হয় সেইদিনা খুলিম সিদিনা নেক্সট ব্লগ এটা আহিব টিকটৰ খেলাৰ কাৰণে এটা ব্লগ আহিব তো আজিৰ ভিডিঅ'টো এইখিনিয়ে কি দেখা পাইছে আপোনালোকে ময়ো নাজানো তো যি দেখাব আছোঁ সেইখিনিয়ে আৰু তো গাইছ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব সবখিনি কৰি দিব আৰু নেক্সট 6 নৱেম্বৰক ৰখি ৰাখো আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে কমেণ্টটো কৰি দিলে হ'ল তো গাইছ এইখন নিত্যানন্দ পূজা তো বাই বাই দিলোঁ তো যাওঁ আৰু তো গাইছ